এই ভাতটো বন্ধ কৰ নিদিব পোৱা নাই তাৰপিছত মিটিঙৰ কথা আছে এতিয়া অৰ্গেনাইজাৰ কেইটা ক'ত পলাল কোনেও ক'ব নোৱাৰে কাকো বিচাৰি ইয়াতে পাবলৈ নাই ইফালে 3টামান প্ৰায় বাজে মানুহৰ পেটত জুই জ্বলিছে তাৰপিছতে ইয়াতে যেনেকুৱা ধৰণে খাদ্য সামগ্ৰী পৰিৱেশন কৰা হৈ আছে তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে আছে এই মানুহখিনিৰ মানে ধৰ্মীয় আৱেগ অনুভূতিত আঘাত কৰা তেনেকুৱা এটা দৃশ্য ইয়াতে সকলোৱে দেখিছে কি আছে ইয়াতে খোৱা খাদ্য ইয়াতে আপোনালোকে চাব যে গাহৰিৰ পৰা আৰম্ভ কৰি অন্য আৰু কিবা কিবি গতিকে চৰকাৰে যেতিয়া যেনেকুৱা ধৰণৰ প্ৰগ্ৰামটো লয় এই ক্ষেত্ৰত পূৰ্বতে তেনেকুৱা ধৰণৰ হৈছিল এইটো বিভিন্ন সময়ত প্ৰতিবাদ হৈছিল প্ৰতিবাদ হোৱাৰ পিছত বন্ধ হৈছিল কিন্তু আকৌ এইটো চৰকাৰৰ আমলত আৰম্ভ হৈছে কি ক'ব বাইদেউ আজি কি হৈছে ইয়াতে আজি কি হৈছে এতিয়াতো 3টা বাজিল বাহিৰ দূৰ দূৰণিৰ পৰা মানুহবিলাক আহিছে কোনেও খাব পোৱা নাই খোৱা বস্তু বাদ দিয়ক ইয়াত প্লেটো নাই আৰু লগতে সকলোতকৈ ডাঙৰ বস্তু যে ভোক লাগিছে পানী এগিলাচ খাব পানীৰ বটলো নাই আৰু ইয়াতে কি অনুষ্ঠান পাতিছে এইটো কোনে পাতিছে এইটোতো কৈ আছে BTCৰ জনসংযোগ বিভাগৰ পৰা পাতিছে আৰু CSD মানে BTCৰ CSD যিগৰাকী আছে জনসংযোগ বিভাগৰ তেখেতক সুধিলে কয় EMA পাতিছে এতিয়া আমি EMক ফোন কৰিলোঁ তেখেতে ক'লে যে এইবিলাকতো আমি দায়িত্ব লোৱালে তেওঁলোক দিছে কি দিছে কিন্তু এতিয়া হেৰাছমেণ্ট হৈছে দূৰ দূৰণিৰ পৰা অহা মানুহবিলাক আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে BTRে এই প্ৰগ্ৰেমটো আয়োজন কৰিছে তেওঁ বাহিৰৰ পৰা ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ পৰা ইয়াত 6ষ্ঠ অনুসূচীৰ পৰা ইয়াত সাংবাদিকবিলাক মাতি আনিছে আনি পেলাই বেলেগ একো হোৱা নাই আমাৰ মানে BTRক ইয়াত উলংঘ কৰি দিয়া হৈছে BTRৰ মানে কোনো দায়িত্ববোধ নাই BTRৰ মানে কোনো হেৰি নাই ৰেছপনচিবিলিটি নাই সেইটোহে উলংঘ কৰি দিয়া হৈছে লজ্জিত কৰা হৈছে BTRক আৰু তেখেত CSD তেখেতক আজি আছে কালি ট্ৰেন্সফাৰ হৈ গুচি যাব কিন্তু লজ্জা কোনে পাব আমিহে পাম আমি ইয়াৰ স্থায়ী মানুহবিলাকে পাম এইখিনিয়ে মোৰ ক'বলগীয়া আমি কি কৈছোঁ যে পৰ্টেলৰ তো সংখ্যাটো পোৱা নাই কিমানজন আহিব সেইটোৱে কৈছে আমাৰ পৰা সংখ্যাটো আগতে মই কি কৈছোঁ যে আমাৰ পৰা আপোনালোকে যিটো কৈ আছে প্ৰত্যেকটা টাইমত আপোনালোকক ইনডাইৰেক্টলি আমাৰ